হেল্ল' বন্ধুসকল, নলেজ টান জিকে চেনেলত আপোনালোকক বহুত বহুত স্বাগতম। মোৰ এই ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। সফলতা 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 মানে ছাকচেছ মানেনো কি? আপোনালোকৰ ধাৰণা বেলেগ হ'ব পাৰে। সকলোৰে ধাৰণা বেলেগ, সকলোৰে মনৰ ভাৱনা বেলেগ আৰু মোৰ মনৰ ভাৱনা বেলেগ হ'ব পাৰে। কিছুমান ব্যক্তি ভাবে যে ধনী ব্যক্তি সফলতা নেকি, আন কিছুমানে ভাবে যে টকা পইচা কমোৱা সফলতা, আন কিছুমানে ভাবে এইবোৰ একোৱেই নহয়। সাধাৰণতে ইয়াৰ কোনো ধৰণৰ সম্পৰ্কই নাই। কিছু ব্যক্তি ধনী যদিও অসফলতা, আন কিছুমান ব্যক্তি গৰীব যদিও সফলতাৰ পিছত দৌৰিব পাৰে। কাৰণ কি? কাৰণটো কি? কাৰণ বহু হ'ব পাৰে। কাৰণ তেওঁলোকে সুখী যদিও তেওঁলোকে সফলতাৰ পিছত দৌৰিব পাৰে। বন্ধুসকল, সফলতা আমি কিন্তু পইচাৰে কিনিব নোৱাৰোঁ। সফলতা নিজৰ ধাৰণা বেলেগ বেলেগ হয়, সেইকাৰণে আপোনালোকৰ ধাৰণা বেলেগ হ'ব পাৰে। বন্ধুসকল, আমি সুখী পাবলৈ হ'লে এইবোৰ সকলোবোৰ কৰাটো অতি প্ৰয়োজনীয়। আমি যদি ৰাতিপুৱা সোনকালে উঠোঁ আৰু যোগাসন কৰোঁ, সূৰ্যোদয়ৰ আগতে উঠি যোগাসন কৰি, আৰু আমি তেতিয়া সুখী যেন অনুভৱ কৰিব পাৰিম। ৰাতিপুৱা সোনকালে উঠি যেতিয়া আমি যি বতাহ জাকে আমাৰ মন প্ৰাণ জোৰ কৰি পেলাব, সেয়ে আমি তেতিয়াই সুখী যেন অনুভৱ কৰিব পাৰিম। বন্ধুসকল, আমাৰ বৰ্তমান পৰিস্থিতিক চিনি আৰু ইয়াক জিকিব লাগে। ভৱিষ্যতে আপুনি সফলতা কৰিব পাৰিম। আমাৰ যি ইচ্ছা পচন্দ কৰি কাম কৰিব লাগে। কিছুমানে গান গাই ভাল পায়, কিছুমানে টিভি চাই ভাল পায়, কিছুমানে খেল ধেমালি কৰি ভাল পায়। এই সকলোবোৰ কৰিব লাগে। বন্ধুসকল, আমি সফলতা পাবলৈ হ'লে এই দ্বাৰা আমি কৰিম আৰু আমি তেনেকুৱা সুখী অনুভৱ কৰিব পাৰিম। ইয়াৰ মূল মন্ত্ৰ হৈছে সফলতাৰ গী। বন্ধুসকল, এই মোৰ ভিডিঅ'টো ইমানেই। শেষত আপোনালোকৰ যদি অকণমান হ'লেও ভাল লাগিছে ভিডিঅ'টো চাই, তেনেহ'লে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু শ্বেয়াৰ কৰি দিব, নিজৰজনক আৰু জনাই দিয়ক। আকৌ এবাৰ কৈছোঁ, আপোনালোকৰ ধাৰণা বেলেগ হ'ব পাৰে, মোৰ ধাৰণা বেলেগ বেলেগ, সকলোৰে ধাৰণা বেলেগ, মনৰ ভাৱনা বেলেগ হ'ব পাৰে। ভিডিঅ'টো চাই যদি অকণমান আপোনালোকৰ ভাল লাগে তেনেহ'লে লাইক কৰি দিব আৰু শ্বেয়াৰ কৰি দিব। ভিডিঅ'টো ইমানেই। ধন্যবাদ। নলেজ পাৱাৰ।